আধাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড দিব তাৰ ওপৰত আজি ভিডিঅ'টো বনাম। আধাৰ কাৰ্ডখন অকল আপুনি কম্পিউটাৰতে নহয় মোবাইলতো ডাউনলোড কৰিব পাৰে। মোবাইলত আপুনি ডেস্কটপ সাইটটো অন কৰি ল'লে হ'ল, নাইবা আপুনি অন নকৰিলেও আপুনি ডাউনলোড কৰিব পাৰিব। আপুনি যিকোনো এটা ব্ৰাউজাৰত যাওক, মই গ'লো ক্ৰোম ব্ৰাউজাৰত। তাৰপিছত আপুনি ইয়াত সাৰ্চ কৰক আধাৰ বুলি, অকল আধাৰ বুলি সাৰ্চ কৰিলে হ'ব, নাইবা উইডাই বুলি সাৰ্চ কৰিলে হ'ব। এইটো অফিচিয়েল ৱেবসাইট হয়, ইয়াত আপুনি সাৰ্চ কৰি দিয়ক। তাৰপিছত এনেকুৱা ধৰণৰ পেজটো আহিব। ইয়াত আপুনি আধাৰ অপশ্যনটোত যাব, এইটো আধাৰ ইয়াত যাব। তাৰপিছত এনেকুৱা ধৰণৰ পেজ এখন খোল খাব, এইটো চাই লওক। এইটো পেজ খোল খালে ইয়াত যিহেতু পুৰণা আধাৰ কাৰ্ডবিলাক ৰিপ্লেচ কৰিব দিছে, ইয়াত লিখি দিছে প্লিজ আপডেট ইউৰ আধাৰ ফৰ কণ্টিনিউড একুৰেচি অফ ডেমোগ্ৰাফিক ইনফৰমেশ্যন। আপোনাৰ পুৰণা আধাৰবিলাক এইবিলাক এতিয়া ডকুমেণ্ট জমা দিলে নহ'ব, এতিয়া নতুন আধাৰবিলাক ডাউনলোড কৰি ল'ব। ইয়াত আপুনি এইটো কাটি দিয়ক। তাৰপিছত ইয়াত আপুনি ডাউনলোড আধাৰ বুলি এটা অপশ্যন পাব, এইটো গেট আধাৰত, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত এনেকুৱা ধৰণৰ পেজ এখন আহিব। ইয়াত আপুনি ডাউনলোড আধাৰ অপশ্যনটো পাব, ইয়াত ক্লিক কৰি দিব। চাওক, এতিয়া আপুনি তিনি ধৰণে ডাউনলোড দিব পাৰিব আধাৰ কাৰ্ডখন। আধাৰ নাম্বাৰৰ সহায়ত, যদি আপোনাৰ আধাৰ নাম্বাৰটো আছেই, যদি আপোনাৰ আধাৰ কাৰ্ডখন বাই চান্স হেৰুৱাই গৈছে, নাইবা আপুনি নতুনকৈ ডাউনলোড দিব বিচাৰে, তেতিয়া এইটোত ক্লিক কৰিব। যদি আপোনাৰ এনৰোলমেণ্ট আইডি নাম্বাৰটো আছে, মানে যিখন আপুনি ফিংগাৰপ্ৰিণ্ট দিয়াৰ পিছত এখন কাগজ পাইছিল, তাত এনৰোলমেণ্ট আইডি নাম্বাৰটো থাকে, ইয়াৰ দ্বাৰা আপুনি ডাউনলোড দিব পাৰে। সাধাৰণতে প্ৰথমবাৰ আপুনি এইখনৰ দ্বাৰাই ডাউনলোড দিব লগা হয়, গতিকে মই এইখনেদি ডাউনলোড কৰি দেখুৱাই দি আছোঁ। ইয়াত আপুনি ক্লিক কৰি দিব এনৰোলমেণ্ট আইডি নাম্বাৰ, ইয়াত এইটো অপশ্যনত ক্লিক কৰি দিব। ইয়াত এটা টিক মাৰ্ক আছে। তাৰপিছত আপোনাৰ মই লেফ্ট চাইডে দেখুৱাই দিছোঁ, এইখন যিখন ফিংগাৰপ্ৰিণ্ট দিয়া কাগজত এনৰোলমেণ্ট আইডি নাম্বাৰটো আছে লেফ্ট চাইডে ওপৰত, এইটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। ইয়াত মই এনৰোলমেণ্ট আইডিটো এণ্টাৰ কৰিম, আৰু ইয়াত মাজত যি এনৰোলমেণ্ট আইডিৰ মাজত যি স্লেজবোৰ থাকে সেইবোৰ নিদিব, অকল সংখ্যাবিলাক দিব। তাৰপিছত আপুনি নেক্সট পাব ইয়াত চিলেক্ট EID ডেট। ইয়াত আপুনি এইটো চিলেকশ্যন কৰিব পাৰিব। ইয়াতে কেলেণ্ডাৰত আপোনাৰ ৰাইট চাইডে ফটোটোৰ ওপৰত থাকিব ডেট আৰু টাইমটো, ইয়াত আপুনি ডেটটো দিব লাগিব। এতিয়া মই ইয়াত চিলেক্ট কৰি ল'ম। এইটো চিলেক্ট কৰি ল'লোঁ। এতিয়া তাৰপিছত থাকিব চিলেক্ট EID টাইম, এইটো আপুনি ইয়াত ক্লিক কৰি দিলে আহি যাব। ইয়াত আপুনি টাইমটো চিলেক্ট কৰি ল'ব লাগিব, থাকিবই তাত। মোৰটো আছে 13:23:10, গতিকে যিহেতু এইটো 24 ঘণ্টাৰ আপোনাৰ ঘড়ীৰ হিচাপত থাকিব, যিটো আপোনাৰ এনৰোলমেণ্ট আইডিৰ কাগজখন থাকিব তাত 24 ঘণ্টা ঘড়ীৰ হিচাপত থাকিব, কিন্তু ইয়াত আপুনি 12 ঘণ্টাৰ হিচাপতহে দিব লাগিব। সেইটো আপুনি কেলকুলেশ্যন কৰি মিলাই ল'ব, যদি নাজানে কমেণ্ট কৰিব। তাৰপিছত আপুনি ইয়াত তলত এণ্টাৰ কেপচাৰ, ইয়াত কেপচাৰটো চাই এণ্টাৰ কৰি দিব। যদি আপোনাৰ কেপচাৰটো নাহে, তেতিয়া এইটোত ৰেজিষ্টাৰটোত টিপি দিব, কেপচাৰটো নতুনকৈ আহি যাব। ইয়াত এণ্টাৰ কেপচাৰত ক্লিক কৰি কেপচাৰটো ইয়াত টাইপ কৰি চেণ্ড OTPত ক্লিক কৰি দিব লাগিব। চাওক, OTP ছাকচেছফুলি ডিফ্ৰেছ টু ইয়ৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া আছিল সেই মোবাইল নাম্বাৰটোত এটা OTP যাব। ইয়াত আপুনি OTPটো এণ্টাৰ কৰিব। OTPটো ইয়াত আপুনি টাইপ কৰি এণ্টাৰ কৰি দিব। OTPটো ইয়াত এণ্টাৰ কৰাৰ পিছত মই ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰি দিলোঁ। ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ পেজ এটা আহিব, মানে আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ গ'ল। ইয়াত আহিব কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ কাৰ্ড হেজ বিন ছাকচেছফুলি ডাউনলোডেড। এতিয়া আপুনি ফাইলটো ইয়াতো পাব, কিছুমানৰ ইয়াত দেখাব, আৰু যদি আপুনি ইয়াত নাপায় আপুনি ইয়াত যাব, তাৰপিছত ইয়াত ডাউনলোডত যাব। ডাউনলোড অপশ্যনত আপোনাৰ আহি যাব এইটো শ্ব' ইউ ইন ফল্ডাৰ, ইয়াত আহি যাব। এতিয়া এইটো পেজত এটা এইখিনি কথা আপুনি মন কৰিব, দ্য আধাৰ লেটাৰ PDF পাছৱৰ্ড উইল বি ইন 8 কেৰেক্টাৰ্ছ। মানে আপোনাৰ যিটো ফাইল ডাউনলোড হ'ব PDF ফাইল আধাৰ কাৰ্ডৰ, সেইটো এটা পাছৱৰ্ড প্ৰটেকশ্যন হ'ব। মানে কি, তাত আপুনি যিহেতু খুলিব নোৱাৰে, আপুনি পাছৱৰ্ডটো আপুনি নিজেহে জানিব। এতিয়া পাছৱৰ্ডটো কি হ'ব ইয়াত দিয়া আছে। এক্সাম্পল, যদি আপোনাৰ নাম আনিছ Y কুমাৰ এণ্ড ইয়ৰ ইয়াৰ অফ বাৰ্থ ইজ 1989, দেন ইয়ৰ আধাৰ পাছৱৰ্ড ইজ ANIS আনিছ 1989। মানে কি, আপোনাৰ যিটো নাম আছে, মানে আধাৰ কাৰ্ডত আপোনাৰ যিটো নাম, সেই নামটোৰ আপোনাৰ প্ৰথম 4টা কেপিটেল লেটাৰ, আৰু আপোনাৰ ডেট অফ বাৰ্থৰ মানে ডেট অফ ইয়াৰ, যিটো চনত আপুনি জন্মগ্ৰহণ কৰিছিল সেই চনটো দিব লাগিব পাছৱৰ্ডত। মানে প্ৰথম আখৰ, আপোনাৰ নামৰ প্ৰথম আখৰ 4টা কেপিটেল লেটাৰ, আৰু আপোনাৰ জন্মৰ চনটো, সেইটো হ'ল আধাৰৰ পাছৱৰ্ড। মই এতিয়া দেখুৱাই দিম। মোৰ ফাইলটো আপোনাক অন কৰি এইটো ইয়াত অপেনত গ'লোঁ। চাওক, ইয়াত আপোনাৰ পাছৱৰ্ড খুজিছে, পাছৱৰ্ড ৰিকুৱাৰ্ড। এতিয়া মই মোৰ পাছৱৰ্ডটো এণ্টাৰ কৰিম ইয়াত। মোৰ নামৰ প্ৰথম আখৰ 4টা কেপিটেলত, আৰু মোৰ যিটো জন্মৰ ডেট অফ বাৰ্থ আছে তাৰ ইয়াৰটো, মানে জন্মৰ চনটো। তাৰপিছত মই ছাবমিটত ইয়াত ক্লিক কৰি দিম। এয়া চাওক, মোৰ ফাইলটো অন হৈ গ'ল। এনেকৈ আপুনি অন কৰিব লাগিব।